নমস্কাৰ মই ৰিমিছ আছামিজ ব্লগত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই এতিয়া যাব ওলাইছোঁ ছোৱালীবিলাকে ভাল পোৱা এটা কাম কৰিবলৈ কি হয়তো আপোনালোকে নিশ্চয় গম পাইছে ফটো মাৰিবলৈ মোৰ ইমান ফটো যেটো মৰাৰ চখ নাই কিন্তু মানে মোৰ লগৰটোৱে ফটোগ্ৰাফি কৰে সেইকাৰণে ক'লে কি আজি মই ফটো মাৰিম ওলাবি ফটো মাৰি দিবলৈ সেইকাৰণে ক'লে কাৰণে এতিয়া ওলাইছোঁ ড্ৰেছ পিন্ধি লৈছোঁ লগত আৰু লৈও লৈছোঁ বৰষুণো দি আছে বতৰো ভাল নহয় এইবিলাক মেকআপ লগাই লৈছোঁ মই আচলতে মেকআপ কৰিব নাজানো আৰু মোৰ লগত মেকআপ কৰা এইবিলাক বস্তুবিলাকো নাই খুৰীৰ পৰা আনিলোঁ আনি কি হৈছে নাজানো এইবিলাক লগাই লৈছোঁ কি সিয়ে কৈছে যে এনেকৈ আই শ্বেডো লগাই আহিবি বুলি তাৰপিছত লিপষ্টিক লগাইছোঁ এতিয়া কি হয় কেনেকুৱা আৰু কোন ছোৱালী কোনোবা আহিব যদিও নাজানো হ'লেও মই ওলাইছোঁ আৰু এতিয়া আৰু মোৰ ভাইটি এটাও আহিব এতিয়া বলক যাওঁ আমি এতিয়া মই যাবলৈ ওলাইছোঁ আজি গাড়ী লৈ যাব লাগিব বৰষুণ দি আছে আৰু এইবিলাক কাপোৰ পিন্ধি বাইকত উঠিবলৈ দিগদাৰ হয় এয়া মই হাপেখাটি ফালে গৈ আছোঁ ইহঁতি হাপেখাটি চাৰিআলিতে ৰখি আছোঁ বুলি কৈছে এফালে বৰষুণো দিছে লোকেশ্যন ক'ত ল'ব মই গম নাপাওঁ গৈহে গম পাম গ'লহি আৰু বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা 8-9 কিলোমিটাৰমান হ'ব বৰষুণ দি আছে কেনেকৈ যে ফটো মাৰিম কিহে জানে মাতিছে আৰু মই আহিছোঁ এইয়া হৈছে আমাৰ হাপেখাটি চাৰিআলি আৰু হাপেখাটি চাৰিআলিৰ পৰা মই লৈছোঁ এতিয়া ৰাইট টাৰ্ণ লৈছোঁ মই আৰু এইফালে আপোনাৰ প্ৰায় 4-5 কিলোমিটাৰমান গ'লে অৰুণাচল পায় অৰুণাচল মানে ডাইৰেক্ট পাহাৰ পায় কিন্তু এতিয়া আমি অৰুণাচল পাহাৰ ভিতৰলৈ সোমাব নোৱাৰিম যিহেতু ডিষ্ট্ৰিক্ট সোমাব দিয়া নাই ইখন ডিষ্ট্ৰিক্ট এইটোতো বেলেগ ষ্টেট হয় ষ্টেট পাহৰি গৈছোঁ মই আহিছোঁ ই কৈছিলে দলংখনৰ আগতে ৰখি আছোঁ বাইক কেইখনমান দেখিবি তাতে ৰখি যাবি বুলি কৈছোঁ এতিয়া মই দলঙৰ আগত গৈ ৰখোগৈ তাৰপিছতে বৰষুণ এৰিলেহে যাব পাৰিম চাগে ইমান বা দেৰি দিয়ে বৰষুণ আকৌ আজিয়ে দিব পাৰিলে মাথা চাথা গৰম হৈ যায় একদম মানে আগত বাইক দেখা পাইছিলোঁ ইয়াতে ৰখি আছে চাগে বাপৰে ইমান ল'ৰা ৰখি আছে মই তাত লৈ কেনেকৈ ৰখিমগৈ ছোৱালী এজনী একো নাই চব লগৰে ল'ৰা এইটো লিকশ্যন ইয়াৰ লগতে ফটো মাৰিম এতিয়া আৰু ছোৱালী নাহে ন কোনো বাপৰে মই অকলে কেনেকৈ আজিয়ে বৰষুণে কাপোৰ লৈ আহিছোঁ কৈ দিয়া এতিয়া কি ক'ম আৰু এই বৰষুণত বতৰত তুমি আহি গ'লা তুমি মোক মাতিলা সেইকাৰণে আহি গ'লো আৰু মই প্ৰথম ফটো মাৰিম মানে এনেকৈ প্ৰথম ফটো মাৰিম তোমালোকৰ আগত মই ক'ত ফটো মাৰিছিলোঁ বাৰু তোমাৰ বিয়াত মামাৰ বিয়াত হয় নাই তুমি বগা হলা চেঞ্জ হলা বাপৰে ইমান গৰম চাচোন হাই এচি চেচি নাই মোৰ গাড়ীখনত কি ক'ব মোৰ গাড়ী নহয় মোৰ দেউতাৰ গাড়ী হয় বহুত দিনতে কিনা হয় এইফালে বৰষুণ আপোনালোকে গম পাইছে চাগে তাৰ মাজত গাড়ীত বহি থকাটো ইমান কষ্ট দিছে নহয় ইয়াক মই চাই ল'ম আজি এতিয়া কেতিয়া বৰষুণ এৰিব বৰষুণ নামি আহা বৰষুণ গান চান গাব নাজানো এতিয়া গান এটা গাব জনা নাই ধুনীয়াকৈ গান এটা গালোঁ বোলে বৰষুণ পৰিছে ইমান ধুনীয়াকৈ কোনে কোনে বৰষুণ ভাল পায় মোৰ নিচিনাকৈ কিন্তু আজি ওলাই নাযাওঁ অকণমান কিবা কিবি মুখত ক্ৰীম চিম লগাই আহিছোঁতো এৰি দিয়া হে প্ৰভু আজিৰ কাৰণে এৰি দিয়া আকৌ দিবা বৰষুণ যাক এৰিলে এতিয়া আমি আহিছোঁ সেয়া চাওক কিমান ধুনীয়া পৰিৱেশ আকৌ বৰষুণ নিদিলেহে হৈছে বাকী কেইটামান পিছত ৰখিয়ে গ'ল
আমি আছো অসম আৰু অৰুণাচল বৰ্ডাৰ একদম মাজত হয় নাই মাজত এই অকণমান আগলৈ গ'লে এই অকণমান আৰু আপোনাৰ কিমান হ'ব 20 মিটাৰ আগলৈ গ'লে এইটো আপোনাৰ অৰুণাচলত সোমালোঁ কিন্তু এতিয়া যাব নিদিয়ে আৰু এখন পাহাৰখন ডাইৰেক্ট উঠিয়ে পাহাৰে আৰু আপোনাৰ যি ধুনীয়া নহয় ভিতৰলৈ গ'লে এতিয়া নহ'ব আৰু আজিতো নহ'ব পিছত যেতিয়া খুলিব তেতিয়া দেখাম বাৰু নতুন নতুন ৰাস্তাও বনাইছে ভিতৰত এইটো ৰাস্তাটো আচলতে আপোনাৰ অৰুণাচল আৰু ক'লৈকে বনাইছে যে ইটানগৰ অৰুণাচল এতিয়া ইটানগৰ ন এতিয়া অৰুণাচল আৰু ইটানগৰ ডিব্ৰুগড় হয় আপোনাৰ বগীবিলৰ ওপৰ হয় ন আমাৰ ঘৰৰ পৰা ইয়ালৈ আপোনাৰ 15 মিনিটৰ ৰাস্তা আৰু আমি এতিয়া এইডোখৰ জেগাতে ফটো মাৰিম দেখিছে কিমান ধুনীয়া আমাৰ সোণাৰী মানুহবিলাক মানে চৰাইদেউৰ মানুহবিলাকে এইডোখৰ জেগালৈ আহিয়ে থাকে ফটো চটো মাৰিবৰ কাৰণে এনে ফুৰিবলৈ হ'লেও আহে এফালে অৰুণাচললৈ যায় এতিয়া এডোখৰতে মাৰোঁ এফালে ই কেমেৰা ৰেডি কৰি আছে হাই কৰা হাই কিবা এটা কোৱা আকৌ ওলাই আহা বতৰ বহুত বেয়া আমি হ'লেও আজি ফটো মাৰিব আহিছোঁ পুৰা কৰিম এতিয়া কেনেকুৱা হয় আপোনালোকে পাছত চাব পাব আপোনালোকে ইয়াৰো এটা ইউটিউব চেনেল আছে কভাৰ আপোনাৰ এতিয়া ইয়াত অকল কভাৰ ভিডিঅ'বিলাক আমি বনাই থাকোঁ আৰু ফটোগ্ৰাফী আৰু কভাৰ ভিডিঅ'ৰ কাৰণে ইয়াক কণ্টেক্ট কৰিব পাৰে আৰু তোমাৰ চেনেলটো মই ডেছক্ৰিপশ্যনত দি দিম আৰু ইনষ্টা ফ'ল' কৰিলোঁ একো নাই এইটো নকৰিলে নাই ইউটিউব চেনেলটো হ'লেই হ'ব নেকি ঠিক আছে এতিয়া আমি ফটো মাৰোঁ একদম চাবহি কেনেকুৱা কি কেনেকৈ ফটো মাৰে চাম আজি কেমেৰাটো কিমান দামী বাপৰে ইমান ডাঙৰ কেমেৰাত ফটো উঠিম আজি কিমান দামী হয় তোমাৰ 3 লাখ মাই গড 3 লাখ টকীয়া চুই আছো বস্তু মোক কিডনী বিকিলেও 3 লাখ নাপাম চাগে ল'ৰাটোৱে পুৰা প'ষ্ট দিবলৈ শিকাই আছে মোক দেই বাপৰে মানুহে চেঞ্জ হৈ গ'লো দেখোন ফটোত ইমান দামী কেমেৰা উঠিছোঁ আৰু ফটো ন কেইটামান ল'ৰা আহিলে হাই কোৱা আকৌ এইবাৰ আমাৰ আলি ফটো মৰাত লাগি গ'ল আমি সকলোবোৰ আচলতে একে লগৰে হয় অকল মোৰ ভাইটিহে ইয়াতে সৰু আছে একদম মজা লাগিছে দেই আজি ৱেডাৰটো বহুত মজা এতিয়া আকৌ ড্ৰেছ চেঞ্জ কৰি ল'লোঁ এইটো মই অংকৰৰ লগত ফটো মাৰি আছোঁ এতিয়া আমাৰ হৈ গ'ল ফটো চটো মাৰি দুটা তিনিটা ড্ৰেছ চেঞ্জ কৰি ফটো মাৰিলোঁ ভাল লাগিলে মানে প্ৰথম মাৰিছোঁ এনেকৈ ফটো বতৰটো দেখিছে এই ধুনীয়া বতৰ এইফালে পাহাৰখন ওচৰতে আছে কিন্তু যাব নোৱাৰোঁ কাৰণে দুখ লাগিছে আজি বৰষুণত তিতিলোঁ চুলিটো তিতি গ'ল মেকআপ চেকআপ নাই আৰু নিজে কৰিছিলোঁ মেকআপ আজি পাপু আজি ফটো মাৰি আছে ফ্লিকশ্যন এইফালে কোৱা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে বঢ়িয়া ঐ কোৱা এই মজা তুমি জুই মই জুই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই ওকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা না কৰালি কৰিলোঁ অলৰেডি কৰা আছে ভিডিঅ' চোৱা আছে হা থেংক ইউ অ'কে ৱেলকাম আৰু এদিনকে বাইক চলাই কিনে ফটো মাৰিম আজি নহ'ল আজি কাপোৰ চাপোৰ নানিলোঁ একদম পূৰা হেৰি কাপোৰ পিন্ধি আহিছোঁ আজি এইবোৰ কি কাপোৰ কয় একদম দীঘল দীঘল কাপোৰ পিন্ধি আহিছোঁ ঘাগৰা পিন্ধি আহিছোঁ ঘাগৰা সেই দুজন আমাৰ খোজকাঢ়ি কাঢ়ি আহি আছে গোটেই ল'ৰা মানুহ আজি মই অকলে ছোৱালী এতিয়া ভোক লাগিছে পূৰা পেট চেট বিষাই গৈছে কিবা খাব যাওঁ চবেই এখন আমি গ্ৰুপ ফটো মাৰি লওঁ মেমৰি থাকি যাব সেইকাৰণে তাৰপিছত গৈ কিনে খাওঁগৈ ন কি খাবা যি খোৱা তাকে খাম আৰু তুমি মেইন আজি কান্দে নিগনে কন্দা নাই মানে পেট পুৰা খাওঁ খাওঁ কৰি আছে খাই দিয়া উফ
এনেকুৱা বতৰত বাইকত অহা মজাৰ বেলেগ মই আচলতে গোটেই পৰিৱেশটো দেখাবৰ কাৰণে বাইকত আহিলোঁ আৰু গাড়ীখন ভাইটিক দি দিলোঁ আজি বহুত ভাল লাগিল 6 মাহৰ পিছত মই আজি এনেকৈ লগৰ লগত ওলাই আহিছোঁ ইহঁতে আচলতে ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফীয়ে চব গ্ৰাফীয়ে কৰে আৰু লগতে ইহঁতে এটা ইউটিউব চেনেল চলাই আছে আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব কভাৰ ভিডিঅ' দিয়া আছে আজি ভিডিঅ'টো পাপু আৰু অভিজিতক দেখাই শেষ কৰি দিওঁ আৰু ই কিবা পাপুৱে কৈ আছে অভিজিত পুৰা লাজ কৰে মোবাইলটো ওচৰলৈ কেমেৰাটো ওচৰলৈ আনিলে আঁতৰি যায় আৰু আপোনালোকে দেখিছে নহয় কিমান ধুনীয়া জাগা আমাৰ সোণাৰী মানুহখিনিতো আহিয়ে থাকে বাকী সকলো আহিব ঠিক আছে আজিলৈ আহোঁ পুনৰ লগ পাম নতুন ভিডিঅ'ৰে চাই থাকিব ৰিমি চাচমিজ ব্লগ বাই বাই আৰু এটা কথা আপোনালোকে যদি মই আজি মোৰ ফটো চাব বিচাৰে তেন্তে মই মোৰ ইনষ্টাৰ লিংক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে মোৰ ইনষ্টা একাউণ্টত গৈ চাই ল'ব দেই ঠিক আছে যদি মন যায় তেতিয়া চাব ঠিক আছে বাই বাই